হেল্ল' গাইজ। তো এতিয়া আমাৰ ডিউটি ছুটি হৈছে। তো ডিউটি আমাৰ ৰাতিপুৱা 9টাৰ পৰা ষ্টাৰ্ট হয়। একচুৱেলি আমাৰ কোম্পানীত 4টা শ্বিফ্ট আছে, ফাৰ্ষ্ট শ্বিফ্ট আৰু ছেকেণ্ড শ্বিফ্ট আৰু নাইট শ্বিফ্ট আৰু লগতে জেনেৰেল শ্বিফ্ট। তো এনেকুৱা আমাৰ কোম্পানীত 4টা শ্বিফ্ট আছে। তো আজি আছিলে আমাৰ জেনেৰেল শ্বিফ্ট ষ্টাৰ্ট হয় ৰাতিপুৱা 9টা বজাৰ পৰা ষ্টাৰ্ট হয় 5:30লৈকে। তো এতিয়া আমি সকলো একেলগে এনেকৈ কথা পাতিখিনি আহি আছোঁ। তো বাহিৰৰ কোম্পানীবোৰত কাম কৰিলে বহুত নীতি নিয়ম মানি চলিব লাগে। আৰু যোনবোৰ ল'ৰাই আহিম বুলি ভাবি আছে বা বাহিৰত কাম কৰিম বুলি বা কোম্পানীত কাম কৰিম বুলি ভাবি আছে, তো সেইসকলৰ কাৰণে কথা এটা কওঁ। কোম্পানীত বহুত এনেকুৱা নীতি নিয়ম আছে, আপুনি সেইবোৰ মানি চলিবলগীয়া হয় আৰু মানিবই লাগে। আৰু মানিলে নিজৰ কাৰণে ভাল, নিজৰ শৰীৰৰ কাৰণে বা নিজৰ স্বাস্থ্যৰ কাৰণে বহুতখিনি ভাল। তো এনেকুৱা নীতি নিয়ম ধৰি লওক, আপুনি বিড়ি, চিগাৰেট, চাধা আৰু মোবাইল এই বস্তুবোৰ আপুনি কোম্পানীৰ ভিতৰত আপুনি নিব নোৱাৰে বা ব্যৱহাৰ কৰিব নোৱাৰে। তো এইটো এটা বহুত ভাল নিয়ম। আশা কৰোঁ আপোনালোকে যদি কোম্পানীত কাম কৰে এই বস্তুবোৰ ব্যৱহাৰ নকৰে যাতে, কাৰণ এই বস্তুবোৰ নিজৰ শৰীৰৰ কাৰণেও বেয়া। আৰু লগতে যদি আপোনাক চিকিউৰিটি দেখা পায় তেনেহ'লে বহুত ডাঙৰ এটা প্ৰব্লেম হৈ যাব আৰু আপোনাক ফাইন ভৰাব পাৰে বা জৰিমনা ভৰাব পাৰে, আৰু নহ'লে আপোনাক কোম্পানীৰ পৰা ওলাই দিব পাৰে। তো তেনেকুৱা আপোনাৰ লগত হ'ব পাৰে। একচুৱেলি মই ভাবোঁ এইবোৰ কাম কৰাটো বহুত এটা ভৱিষ্যতৰ কাৰণে বা নিজৰ জীৱনৰ কাৰণে বহুত এটা বেয়া। এইবোৰ কোম্পানীত কাম কৰিব আহিলে বা কাম কৰিলে এই কামবিলাক বা বিড়ি, চিগাৰেট, চাধা, মোবাইল এই বস্তুবোৰ ব্যৱহাৰ কৰিব নালাগে। আৰু কোম্পানীও বহুত ষ্ট্ৰিক্ট। ধৰি লওক নিজৰ দেহৰ সুৰক্ষাৰ বাবেও এনেকুৱাকৈ বহুত এটা ভাল সিদ্ধান্ত কোম্পানীবোৰে লয়। তো এতিয়া আমি আহি আছোঁ এনেকৈ সকলোৱে একেলগে। তো জেনেৰেল শ্বিফ্ট আছিলে আজি। তো এনেকৈ আমি কথা বতৰা পাতি সকলোৱে আহি আছোঁ।